কুৰবানীৰ ঈদ সমাগত কুৰবানীক লৈ ৰাজ্যত চলিছে ব্যাপক চৰ্চা কিন্তু কৰ পৰা আৰম্ভ হৈছে কুৰবানীৰ ঈদ কেনেকৈ প্ৰচলন হ'ল কুৰবানীক লৈ চৰ্চা চলি থকাৰ মাজতে অসম ৰাজ্যিক জমিয়তৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল স্বাক্ষৰিত প্ৰেছ বিবৃতিয়ে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। একাংশৰ মতে জমিয়ত সভাপতিৰ বিবৃতি সঠিক আৰু শুদ্ধ, আন একাংশৰ মতে এয়া ৰাজনৈতিক। এই সম্পৰ্কে আমি শুনাই লৈছো সদৌ অসম বেচৰকাৰী মাদ্ৰাছা বোৰ্ডৰ সাধাৰণ সম্পাদক মৌলানা আব্দুল কাদিৰ কাছিমিৰ মন্তব্য। বকৰি ঈদৰ ইতিহাসটো হ'ল বহু পুৰণি। হজৰত ইব্ৰাহিম আলাইহিছ সালাম নামৰ এজন নবী এখন পৃথিৱীলৈ প্ৰেৰিত হৈছিল আৰু ইব্ৰাহিম আলাইহিছ সালামৰ নবীসকলৰ ভিতৰত তেখেতৰ এটা বিশেষত্ব আছে। সেই বিশেষত্বটো হ'ল তেখেতৰ জীৱনৰ কিছু ত্যাগৰ বিনিময়ত আল্লাহ পাকে হজৰত ইব্ৰাহিম আলাইহিছ সালামক এনেকৈ এটা মৰ্যাদা দিছে যিটো কোৰাণত বৰ্ণিত হৈছে যে ইব্ৰাহিম আলাইহিছ সালামক সকলো ধৰ্মৰ মানুহে নবী বুলি স্বীকাৰ কৰে। ইহুদীসকলেও কয় ইব্ৰাহিম আমাৰ নবী, ইছাইসকলেও কয়, মুছলমানসকলেতো আমি কওঁৱেই ইব্ৰাহিম আলাইহিছ সালাম আমাৰ নবী। যিকেইটা ত্যাগ বা বিশেষ ঘটনাৰ কাৰণে ইব্ৰাহিম আলাইহিছ সালাম এই মৰ্যাদা লাভ কৰিছিল তাৰ ভিতৰত আটাইতকৈ ডাঙৰ ঘটনাটো আছিল তেখেতৰ পুত্ৰক কুৰবানী কৰা। আল্লাহ পাক ৰব্বুল ইজ্জতে হজৰত ইব্ৰাহিম আলাইহিছ সালামৰ আল্লাহৰ প্ৰতি আনুগত্যতা আৰু আল্লাহৰ প্ৰতি তেখেতৰ ভালপোৱাৰ শেষ নিদৰ্শন আৰু প্ৰমাণ দিবলৈ তেখেতক আদেশ কৰিছিল যে তুমি তোমাৰ একমাত্ৰ পুত্ৰক মোৰ নামত কুৰবানী কৰি দিয়া। হজৰত ইব্ৰাহিম আলাইহিছ সালামে তেখেতৰ পুত্ৰক মিনাৰ মাথত লৈ গৈ কুৰবানী কৰাৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি লৈ ডিঙিৰ চুলিলৈকে লগাই দিছিল। সেইখিনি মুহূৰ্তত যিহেতু আল্লাহ পাকৰ ইছমাইলক কুৰবানী কৰাৰ উদ্দেশ্য নাছিল, ইব্ৰাহিমৰ মনৰ ভাৱটো প্ৰকাশ কৰা বা এইটো প্ৰমাণ কৰাৰ ইচ্ছা আছিল, গতিকে আল্লাহ পাকে লগে লগে হজৰত জিবৰিল আলাইহিছ সালামৰ মাৰফত সেই কুৰবানীক বন্ধ কৰি ইছমাইল আলাইহিছ সালামক চুৰিৰ তলৰ পৰা উলিয়াই নি এটা দুম্বা পঠিয়াই দিছিল জান্নাতৰ পৰা, যিটো হজৰত ইব্ৰাহিম আলাইহিছ সালামে কুৰবানী কৰিছিল। এইটো হ'ল কুৰবানীৰ ঈদৰ সংক্ষিপ্ত ইতিবৃত্ত। আৰু এই সুন্নতটো হজৰত ইব্ৰাহিম আলাইহিছ সালামক আল্লাহ পাকে যে ইমান ভাল পাইছিল, তেখেতৰ স্মৰণটো আজীৱন কিয়ামতলৈকে যাতে পৃথিৱীত বৰ্তি থাকে, জীয়াই থাকে, তাৰ কাৰণে এই কুৰবানী মুছলমানৰ ওপৰত আল্লাহ পাকে ৱাজিব কৰিছে। সেই ঈদ আহিছে এতিয়া আৰু এইটোৱে হ'ল কুৰবানীৰ ঈদৰ ইতিবৃত্ত। এই কুৰবানীৰ জৰিয়তে কেৱল পশু হত্যা কৰা আৰু মাংস খোৱাটো কিন্তু ইয়াৰ উদ্দেশ্য নহয়। ইয়াৰ বৰ্তমান ভাৰতবৰ্ষত ৰাজনৈতিক সামাজিক অৱস্থাটো সম্পৰ্কে আমি সকলোৱে অৱগত। সামাজিক যেতিয়া এনেকুৱা এটা বেয়া অৱস্থাৰ সৃষ্টি হৈছে, যেতিয়াই হৈছে, বিশেষকৈ ভাৰতবৰ্ষৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট হোৱাৰ যেতিয়া আশংকাই দেখা দিছে, তেতিয়া জমিয়তে উলামা হিন্দ আৰু দাৰুল উলুম দেওবন্দ এই দুইটা সংগঠন বা দুইটা প্ৰতিষ্ঠানে ভাৰতবৰ্ষৰ মুছলমানক সদায় সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰাখি সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰা আঁতৰি থাকিবলৈ, এৰাই চলিবলৈ পৰামৰ্শ দি আহিছে। এইটো কোনো নতুন কথা নহয়। মৌলানা বদৰুদ্দিন চাহাবে কথাটো নতুনকৈ কোৱা নাই, এইটো পুৰণা কথা। এইটো জমিয়তে উলামা দাৰুল উলুম দেওবন্দটো পুৰণা স্থিতি। বদৰুদ্দিন চাহাবে এই কথাটো এতিয়া ক'ব লগা হৈছে এইকাৰণে যে অসমত গো হত্যাৰ ক্ষেত্ৰত আগতে কোনো আইন নাছিল, ইজাজত আছিল, মুক্তভাৱে অনুমতি আছিল, চবে কৰিব পাৰিছে। বৰ্তমান চৰকাৰখনে আজিৰ পৰা 2 বছৰ আগতে যেতিয়া এটা নিয়ম বনাইছে, গতিকে সেই নিয়মটো যাতে ৰাইজে উলংঘা নকৰে আৰু সেই নিয়ম উলংঘা কৰাৰ কাৰণে সমাজত যাতে কোনো ধৰণৰ সম্প্ৰীতি বিনষ্টকাৰী শক্তিয়ে কোনো সুযোগ নাপায়, সেই সুযোগটো যাতে দুৰ্বৃত্ত বা দুষ্কৃতিকাৰীসকলে নাপায়, তাৰ কাৰণে মুছলমানসকলক তেখেতে এটা আহ্বান জনাইছে। এতিয়া যিসকলে ইয়াৰ ওপৰত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, মই দেখিছোঁ 2-এজনে লিখিছে যে দুখীয়া মানুহসকলে, মধ্যবিত্ত মানুহসকলে এটা গৰুক 7জন মানুহ একলগ হৈ অংশীদাৰ হৈ কুৰবানী কৰে, সেইসকলে এতিয়া কি হ'ব? সামৰ্থ্যৱানসকলে বাৰু ছাগলী কুৰবানী কৰিব, উট কৰিব, বেলেগ জন্তু কৰিব, এইসকলৰ কি হ'ব? এই ক্ষেত্ৰত মোৰ এটা পৰামৰ্শ যে যিখন আইন অসমত প্ৰণয়ন কৰা হৈছে, সেই আইনখনত মই যিমান দূৰ জানো, যিমান দূৰ মই বুজি পাইছোঁ, গোহত্যা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিয়া নাই। তাত কিছুমান নীতি নিয়ম বান্ধি দিয়া হৈছে। গৰুৰ বয়স কিমান হ'ব, কেনেকুৱা জেগাত এইটো গৰু গোহত্যা বা গৰুটো কাটিব পাৰিব, কুৰবানী হওক বা এনেই কাৰণ হওক, কি কাৰণত কাটিব পাৰিব, এই গোটেইবোৰ কথাটো লিপিবদ্ধ হৈ আছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো কৈছে যে মই সকলোকে আইনখন ভালকৈ অধ্যয়ন কৰিবলৈ পৰামৰ্শ দিম। গতিকে মই ভাবোঁ আইনখনৰ খুঁটিনাটি বস্তুবোৰ আলোচনা কৰিলে, অধ্যয়ন কৰিলে
এই যিটো প্ৰশ্ন মানুহৰ মনত আহিছে যে মধ্যবিত্ত বা নিম্ন মধ্যবিত্ত মানুহখিনি কি কৰিব, তেওঁলোকৰ প্ৰশ্নটো বা সমস্যাৰ সমাধানটো আইনতে ওলাব বুলি মোৰ এটা ধাৰণা। সেইটো কৰিবলৈ মই সকলোকে পৰামৰ্শ দিম। নিউজ ডেস্ক ৰিপৰ্ট, টবকা লাইভ।